নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। আপোনালোকৰ বাৰু সৰুতে মিনি পিকনিক খোৱা কাৰ কাৰ মনত আছে? মনত আছেনে? আমি যেতিয়া টিকলু হৈ আছিলোঁ তেতিয়া আমি প্ৰত্যেকে আমি যোনে যোনে পিকনিক খাওঁ আৰু প্ৰত্যেকে বেলেগ বেলেগে কোনোবাই আনিব চাউল, কোনোবাই আনিব তেল, কোনোবাই আনিব নিমখ হালধি আৰু প্ৰত্যেকে অলপ অলপ চাউল লৈ পেলাই আমি পথাৰত পিকনিক খাইছিলোঁ, হয়নে? সঁচাকৈ দেই, সেই কথাবোৰ একদম মনত পৰিলে বহুত ভাল লাগি যায় ন। আৰু আজিও মই আৰু মোৰ পেহী ছোৱালী তিনিজনী ঘৰতে মিনি পিকনিক এটা কৰিছোঁ। তাৰে অকণমান ভিডিঅ' ৰেকৰ্ড কৰি থৈছিলোঁ, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। চুঙা তিনিটা, এটা হ'ব আপোনাৰ বৰা চাউল আৰু এটা গাহৰি আৰু এটা ব্ৰইলাৰ। এতিয়া যাব ধনিয়া ইয়াত। তাৰপিছত ধনিয়াখিনি দি আকৌ এবাৰ মেৰিনেট কৰি এতিয়া চুঙাত দিম আৰু এয়া দেখিছে নহয়, পোনপ্ৰথমে বনাবলৈ লৈছোঁ চুঙাত দিয়া ব্ৰইলাৰ মাংস। গোটেই মাংসখিনি ভালদৰে মেৰিনেট কৰি দিলোঁ আৰু কি ইনগ্ৰিডিয়েণ্ট দিলোঁ আপোনালোকে দেখিলেই চাগে। আৰু এই চুঙাকেইটা দেখিছে, মোৰ দেউতাই ধুনীয়াকৈ কাটি দিছে চুঙাকেইটা। তাৰপিছতে এতিয়া চুঙাকেইটাৰ ভিতৰত মাংসখিনি ভৰাই লৈ এয়া দেখিছেনে, মই ডান্স কৰি কৰি পূৰা খানা বনাই আছোঁ। এয়া ব্ৰইলাৰ পুৰিম এতিয়া, যিকেইডোখৰ বাকী থাকিলে চুঙাত দিলোঁ, যেনিবা এক চুঙা হ'ল। তাৰপিছতে এতিয়া এইডোখৰ বাকী থাকিলে এইডোখৰ পুৰিম এতিয়া। আৰু মোৰ এয়া পেহী ছোৱালীয়ে বনাই আছে গাহৰি মাংস। তাই বহুত বেছি ধুনীয়া বনাই দেই, একদম ৰান্ধনি চাবলৈ সময় নাই আৰু পূৰা হেতা লৰাইছে। এয়া চিলাই হৈ গ'ল। তাৰপিছত ইয়াত অকণমান নিমখ সানি দিম, এনেকৈ সানি দিলে হৈ গ'ল আৰু হৈ গ'ল। এতিয়া এইডাল পুৰিম। এয়া বৰা চাউল এতিয়া আমি চুঙাত দিম। কালাৰ মেইন। জ্বলি গ'ল। ধোৱাটো মজা লাগিছে। চুঙা পুৰি আছো দেই। আৰু এয়া মায়ে আনি দিছে মেইন বস্তু, ৰহি। এয়া আমাৰ শাক, এয়া কাচি আছে। আমি আহোম ছোৱালী আৰু খামেই আৰু সাজৰ পাতি। এয়া দেখিছে নহয়, পুৰা ব্ৰইলাৰ মাংসৰ চালাড বনাইছিলোঁ আৰু ৰহিৰ সৈতে গোটেইকেইজনীয়ে ঠিকছে খাইছোঁ। আৰু তাৰপিছত ইয়াৰ পাছৰখিনি আৰু কেমেৰামেনে ভিডিঅ' শ্বুট নকৰিলে, কাৰণ তেখেতৰ আমনি লাগিলে।